হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে খুব ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি মই ইয়াক গৈ আছোঁ, চাওকচোন, অসমৰ মানে গোৱা। তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব লাগিব। আৰু এইয়া আমি আহি মানে জামত ফচি গ'লোঁ। জাম মানে ইয়াত চব মানে পিকনিক খোৱা গাড়ী আৰু মানুহ। আৰু এয়া হ'ল আমাৰ অসমৰ গোৱা, মানে চনকা মায়ঙত আছে। গাইছ, আপোনালোকেও যদি অহা নাই কেতিয়াবা আহিব, খুব ভাল লাগে। আৰু চাওকচোন ভিডিঅ'টো এনেকৈ। এইটো চালে চেলফি ভাল নহয়, ৰ'দটো আছে না। ক'ত নাও আছে? আজি কিমান বছৰ হ'ল। ये जीवन है, इस जीवन का यही है, यही है, यही है रंग रूप, ये जीवन है। আৰু ইয়াতে এয়া বস্তু এটা দেখিছোঁ, পৰ্ক চুঙাত দিয়া, মানে এটা চুঙাত বোলে 450 গাইছ। ইয়াতে বহুত দাম, মানে কৈছেনে দুগুণ দাম। আৰু ইয়াতে অকণমান মানে আমি বালিৰ ওপৰত এনেকৈ খোজকাঢ়িলোঁ, ভাল লাগিলে। একদম গোৱাৰ ফিলটো আহি গৈছে আৰু মানে গোৱা লাগি গৈছে। যদিও গোৱা যোৱা নাই, আপোনালোকে যদি গোৱা যোৱা নাই, মানে গোৱাৰ ফিলটো যদি ল'ব খুজিছে ইয়াতে আহিব। আৰু ইয়াত মানে আছে আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট মায়ঙত। আৰু গাইছ, এনেকৈ খুব ভাল লাগিলে আৰু সিদিনাখন গৈ পিনে মানে আহিব কেতিয়াবা, ভাল লাগিব। আৰু এনেকৈ আমি ভাল কৰি অলপ খোৱা বোৱা আৰু আজিলৈ বাই বাই।